Hello and welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ' লৈ স্বাগতম জনাইছো। এতিয়া এইপিনে মই হাতত কাঁচি চাচি লৈ যাবলৈ লৈছো পথাৰলৈ। পঢ়িলো শুনিলো চাকৰি নাপালো, এতিয়া কি কৰ বুলি গান এটাটো আছে। চাকৰিৰ কাৰণে এক্সামো দিছিলো, পাছ নকৰিলো, ভাগ্যত নাই চাকৰি, এতিয়া কৰিবহে কি। সেইকাৰণে বাছি লৈছো খেতি কৰিম। ছোৱালী এজনী ডাঙৰ হৈ আহিব এতিয়া, আৰু সেও দোকানৰ পইচাকেইটাইতো নহয়, সেইকাৰণে মই ঘৰত যিহেতুকে এনেইহে থাকোঁ, সেইকাৰণে ভাবিছোঁ খেতিকে কৰোঁ। কি খেতি কৰোঁ আপোনালোকক আগৰ ভিডিঅ'টোত দেখাইছিলোঁৱে। এতিয়া মই কেৰেলাটো ডাঙৰ হৈ আহিছে, কেৰেলাৰ লতা বগাই আহিছে, সেইকাৰণে নৰা দৰকাৰ হৈছে। দুডৰামান মানুহ লগাই কটোৱালোঁ, অকণমান নুজুৰিবৰ কাৰণে মই কাটোংগে। আপোনালোককো দেখাম, চাই যাব ভিডিঅ'টি শেষলৈকে। পুলি যে অকণমানি দেখিছিলে, এতিয়া ডাঙৰ হ'ল, ৰুলোঁ। তাৰপিছত আধা ৰুলোঁ, আধা ৰুবলৈ আছে, সেয়া আপোনালোকক ৰোৱা দেখুৱাম। ভিডিঅ' কৰিবলৈ নহয়, মানে কামৰ মাজত মোবাইল চুবলৈ মন নাযায়। মোবাইলটো চুই দিলে মোবাইলটো চুই থাকিবলৈ মন যায়, সেইকাৰণে মোবাইলটো নুচুৱে, এইকেইদিন চোৱাই নাই। ভাবিছোঁ আজি এটা ভিডিঅ' বনাওঁ, চাই যাব ভিডিঅ'টি শেষলৈকে। এইয়া আমাৰ নবহঁতেও নৰা কাটিছে, সিহঁতেও খেতি কৰিছে, কেৰেলা খেতি। এইফালে পথাৰবোৰ দেখিছেনে, নৰাবোৰ যে কাটি থোৱা আছে, সেইবোৰে নৰা কাটিলে আমাৰ এতিয়া নুজুৰিব। অকণমান কাটি দিওঁ, মানুহ লগোৱাতকৈ, যিহেতুকে এনেই থাকোঁ ঘৰতে। এইফালে নেটে বেৰি থোৱা আছে, এইবিলাক আমাৰ খেতি। কেৰেলা আছে, বিলাহী আছে, ভোট জলকীয়া, আলু, মটৰ, অকণমান চবৰে কৰি থৈছোঁ। পথাৰলৈ নৰা কাটিবলৈ গ'লোঁ। আজি হ'ল দেওবাৰ, গোটৰ মিটিং আছে, আত্মসহায়ক গোটৰ। তাৰপিছত সেইকাৰণে গুচি আহিলোঁ, মানুহ এজনীক অহা দেখিলোঁ। চাদৰখন ল'লোঁ আৰু পইচাটো ল'লোঁ আৰু পটাপট আহিছোঁহে। এইবোৰ কৰিবলৈ নাই আৰু, ইউনিফৰ্ম পিন্ধি নাযাওঁ। আজিকালিতো আত্মসহায়ক গোটৰ ইউনিফৰ্ম কমন হৈ পৰিছে। তাৰ পৰা আহি পেলাই পথাৰলৈ নগ'লোঁ আৰু, খাবলৈ বনাবলৈ হ'লেই নহয়। আজি যিহেতুকে দেওবাৰ, দেউতা যায় নামঘৰত, তাৰপিছত এওঁ দুখন দোকানত অকল থাকিব লাগে, খাবলৈ যাবলৈ নহয়গৈ আৰু। হোটেললৈও যাবলৈ টান পায়, মছলা দিয়ে যে বিশেষকৈ। সেইকাৰণে মই পুৰি আৰু অমলেট বনাই আনিছোঁ এওঁলৈ। নতুন কাপোৰ আহিছে, আজি আপোনালোকক বাপেকে দিছে জীয়েকৰ বাৰ্থডেত কেক কাটিবলৈ। এনেদৰে নৰা কাটি আছোঁ আৰু। আগবেলাটো বহুত বতৰটো ৰ'দ আছিলে, এতিয়া কোনো হ'ল জানো, ডাৱৰ হ'ব, ভালো হৈ আছে অৱশ্যে নৰা কাটিবলৈ। এতিয়া নৰা কাটি হ'লে আপোনালোকক দেখামগৈ আমাৰ খেতিডৰা কেনেকুৱা হৈছে, কেৰেলা কিমান ডাঙৰ হৈছে, গছ কেনেকৈ পকাইছে। এইটো আচলতে কেৰেলা খেতিটোত নৰা নিদি পেলাই, মই কেমেৰাটো ঘূৰাই দিছোঁ আকৌ। নৰা কাটি ভাগৰ লাগি গৈছে, কঁকাল বিষাই গৈছে। এয়া চাওক, মই কটা নৰা। এইফালে এয়া য'তে ত'তে কাটিছোঁ, য'তে ওখ পাইছোঁ মানে ত'তে কাটি দিছোঁ। ব'লো কেতিয়া যাওঁ, ভাগৰ লাগিছে। খেতিবোৰকে দেখাওঁ আপোনালোকক। এইফালে প্ৰথমে দেখুৱাম আলু। এয়া আলু কৰিছে, এডৰা কৰিছে আলু ঘৰতে খাবলৈ। এয়া আলু, মাজে ৰঙালাও দি থৈছে। এয়া মটৰ দি থৈছে মা আৰু দেউতাই। এয়া জলকীয়া পুলিবোৰ খাই দিছে, ছাগলী সোমাইছে, নেটবোৰ ভালকৈ বন্ধা নহ'ল। এয়া জলকীয়া পুলি মাটি চপাই দিছে। এয়া কেৰেলা, এয়া দেখিছে কেৰেলা লতা কিমান বগাই গ'ল। এয়া চাওক বিলাহী পুলি যে সৰুতে দেখাইছিলোঁ, ডাঙৰ হৈ গ'ল। আধা বেছি ডাঙৰ হোৱাবোৰ ৰুলোগৈ, আধা ৰুই হ'ল আৰু আধা ৰুবলৈ আছে। এয়া খেৰ পৰা কেৰেলা দেখাওঁ আপোনালোকক। এনেকৈ নৰা পাৰিব লাগিব। নৰাটো পৰা হয় কিয় জানেনে বাৰু? এই কেৰেলাটো মাটিত পৰিলে বগা হৈ যায়, সেইকাৰণে এই নৰাটো পাৰি দিয়া হয়। নৰাটোৰ ওপৰতে মানে কেৰেলাটো লাগিব আৰু, সেইকাৰণে নৰাবোৰ পৰা হয়। কেনেকৈ মানুহজনী পাৰি দিছে, এইফালে নৰা থৈ দিছে। এতিয়া দেখাম বিলাহী। এয়া ৰুই থৈছোঁ বিলাহী। এয়া
এইডোখৰ ৰোৱা হ'ল, এই পষ্টটোলৈকে ৰোৱা হ'ল। তাৰপিছত আৰু সেইফালে সিডোখৰ আছে, পষ্টটোৰ ইফাৰে আছে। এতিয়া পথাৰৰ কাম সামৰি পালোহি ঘৰ। আপোন ঘৰখন এইটো মই ফুল দি থৈছোঁ, চামতি কেনেকুৱা হৈছে কমেণ্ট কৰিব। এইফালে দুটা দিছোঁ, এইটো এটা দুটা দিছোঁ, দুফালে দুটা। সেই গোলাঘাট গৈছিলোঁ বজাৰ কৰিবলৈ। এয়া বেডশ্বীট আনিছোঁ, চব কেনেকুৱা লাগিছে, কিং চাইজৰ। এয়া এই দুপিচ আছে গাৰু কভাৰ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ইয়াত লৈছিলে 900 নেকি, পাহৰিছোঁ দামটো। এয়া চাওক, এইটো ফ্ৰক বেটীৰ কাৰণে আনিছোঁ। মই দিছোঁ বেটীক বাৰ্থডে বুলি গিফ্ট। বেছি দামী নহয় বাৰু, 325 টকা ৰাফ ইউজ কৰিবৰ কাৰণে আনি দিছোঁ। এইটো এটা আনি দিছোঁ, এইটো বোলে পপকৰ্ণ বুলি কয়, কেনেকুৱা নাম হ'ল চাওকচোন বাৰু। তাৰপিছত আনিলোঁ এইয়া কুচন কভাৰ, এইটো লৈছিলে 1100। তেনেহ'লে কেনেকুৱা লাগিলে কমেণ্ট কৰিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেনেহ'লে আজিলৈ বাই বাই। এয়া ছোৱালী আমনি কৰিছে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।